এক টকা লাগিছে শুকাইছে গাইছ অলপ মনত তৈছে আমাৰ গোটাই মানে মাথাতে কাম নকৰা হৈ গৈছে বনাই গৈ থাকোঁতে তাজমহলৰ ৰূপটো লৈ ল'লে হয় হয় হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল আছা ধুই ল'লোঁ এতিয়া যাব ওলাইছোঁ মিনি তাজমহল চাবা মিনি গুৱাহাটীত হাতীগাঁও হাতী দৰৰ ভিতৰত কিপ ল'ৰা না হেণ্ডচাম আছে না গাইছ হেণ্ডচাম আছে না তাত কিপ ল'ৰা না গাইছ দেখছে না হেণ্ডচাম আছে না গাইছ তাত গীতা হেণ্ডচাম মানুহটো হেণ্ডচাম আছে গাইছ এয়া পেণ্ট চেণ্ট পিন্ধি ল'লোঁ পূৰা গাইছ গৰুৱে ঘাঁহ খাই আছে মোৰ ঘাঁহকেইডালো খাবি নেকি কওঁ মোৰ ঘাঁহ আমাৰ শিৱ বাবাক এটা সেৱা কৰি লগিছ তগিছ সোনকালে জানো আহি যাতে পাওঁ কৃষ্ণ ভালে বুখলে যাওঁ ভালে বুখলে আহি পাওঁ যাতে গাইছ আমি এতিয়া যাই আছোঁ আমি মানে মই অকলে যাই আছোঁ মোৰ লগত এটা লোক আহি আছে এতিয়া সি এইটো ৰাস্তা দি আহি আছে বোলে এইটো ৰাস্তা দি মানে আহি আছে আৰু আলোচনা হয় আৰু এতিয়া আমি যাই আছোঁ গাইছ মিনি তাজমহল চাবা আৰু আপোনালোককো দেখাই আছোঁ আৰু ৱেডাৰটো চাওক মানে ৰ'দৰ বতৰত মানে ঠাণ্ডা ঠাণ্ডা এটা হাৱা মাৰি আছে ইমান যে ভাল লাগছে হাৱাটো খাই এতিয়া ৰ'দত মানে গেলিও আৰু গৰমটো অনুভৱ নহয় আৰু এতিয়া যাই আছোঁ গাইছ আৰু ভিডিঅ'টো চাই থাকক শেষলৈ আৰু লগ পাম মিনি তাজমহল যাই আছোঁ গাইছ সি আহক য ইমান দেৰি কৰিছা ইমান তেতিয়াবা ৰখি ৰখি হাহাকাৰ আমি এতিয়া এইখিনি ৰখিলোঁ এইগিলা গুৱাহাটী পালোৱে গড় এইগিলা পাহাৰ গাইছ গোটাই চবফালে পাহাৰ ফিউচাৰ গাইছ আমি এটা দুটা এটা ৰিলচ বনাই লওঁ একে ডেকালিকে পুৰা জেং হৈ আহিছে আৰু গাইছ লাইফৰ প্ৰথম ফেৰীঘাট আহি পাইছোঁ গাইছ গাইছ আমি এতিয়া যাই আছোঁ মানে এইখন নাও 4:15 কিমানত যাব 4:45 যাব আৰু 4:45 যাৱালৈকে আমাৰ ৰাতি হ'ব গাইছ সেইকাৰণে আমি যাই আছোঁ এতিয়া নিমাতী ঘাট যাই আছোঁ গাইছ এতিয়া যাই আছোঁ নিমাতী ঘাট এয়া নিমাতী ঘাট যাই আছোঁ গাইছ অলপ সময় লাগিব গাইছ 4টা মানে 4টা কিমানত আছিল 4:05 আছে নিমাতী ঘাটৰ মানে হেৰিখন নাওখন আৰু এতিয়া আমি যাই পাওঁ নে নাপাওঁ 4:05 এতিয়া আকৌ তাৰ পৰা ঘূৰি আহিব লাগিলে হাহাকাৰ লাগিব গাইছ গাইছ আমি এতিয়া যাই আছোঁ নিমাতী ঘাট এয়া মানে নিমাতী ঘাটৰ ইপিনে নিমাতী ঘাট যাব লাগে গাইছ আৰু আমি যাই আছোঁ নিমাতী ঘাটলৈ আপোনাৰ চাই থাকক লাইফৰ ফাৰ্ষ্ট ফেমালি মানে জাহাজত উঠি গাইছ আৰু চাই থাকক এই চাইডে ৰৈ আছোঁ চাইছোঁ আৰু এতিয়া এই গাইছ মানে ফাৰ্ষ্ট টাইম মানে এক্সাইটেড হৈ আছে মানে এতিয়া সন্দেহ হৈ আছে গাইছ মানে ভয়ো লাগে গাইছ কেনে অৱস্থা হৈছে এই পালোঁ গাইছ নিমাতী ঘাট এয়া নিমাতী ঘাটত জাহাজখন গেলে নেকি আহি আছে নেকি অঁ আৰু গেলিয়ে আকৌ হাহাকাৰ লাগিব সেইটো ঘাটৰ পৰা গুচি আহিলোঁ এইটো ঘাটতো সেই হ'ব এইটোৱে হ'ল মিনি তাজমহল গাইছ মিনি তাজমহল আমি মিনি তাজমহল পালোঁ একদম পূৰা ৰিয়েল তাজমহলৰ নিচিনা গাইছ আৰু এটা বস্তু আছে এইফালে চাব পাৰে মোৰ বেগত সেইটো আছে ছাৰ গাইছ এই মানে মুছলিমসকলে জানিব আৰু গাইছ চাব পাৰে পূৰা একবাৰ ভিডিঅ'টো দেখাইছোঁ গাইছ অলপ কৈ দিয়ক এইটোৰ বিষয়ে এটা আমাৰ পবিত্ৰ দৰগাহ শ্বৰীফ হয় আমাৰ এই গুৰুজনা তেখেতৰ নাম হৈছে আলা হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী তেখেত এজন আধ্যাত্মিক চুফী গুৰু হয় তেখেতৰ এই পবিত্ৰ দৰগাহ শ্বৰীফ এই দৰগাহ শ্বৰীফৰ নামটো ইতিমধ্যে আপোনাক জনাই দিছোঁ আৰু এই সোমাই আহোঁতে যিখন ডাঙৰ গেট দেখা পাব সেই ডাঙৰ গেটত লিখাই আছে আলা হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী দৰগাহ শ্বৰীফটো বনাই গৈ থাকোঁতে তাৰমানে তাজমহলৰ ৰূপটো লৈ ল'লে আমি তাজমহলৰ কোনো মানে হেৰিটো লোৱা নাছিলোঁ পৰিকল্পনা নাছিলে কিন্তু পৰম ঈশ্বৰ বা পৰম জনাৰ কৃপাত আশীৰ্বাদত এই দৰগাহ শ্বৰীফ আগ্ৰা তাজমহলৰ লেখীয়া হৈ গ'ল এতিয়া এখেতৰ বছৰে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহ
27 তাৰিখ এইবাৰ 27 তাৰিখ হয়, হ'ব। হয়। 27 তাৰিখে আমাৰ এটা বিশেষ মানে কাৰ্যসূচী আছে এখেতৰ মানে উৰুজ মুবাৰক। হয়, হয়। জাতি বৰ্ণ ধৰ্ম কোনো মানে হেৰি বাধা নাই, সকলোৱে এখন পবিত্ৰ হৃদয়লৈ আহি ইয়াত তেখেতৰ দোৱা প্ৰাৰ্থনা কৰাৰ কাৰণে ইয়াৰ সকলোৰে বাবে ইয়াত দৰগাহৰ দুৱাৰ মুকলি থাকে। পবিত্ৰ মানে মাজাৰ শ্বৰীফ হয়। মাজাৰ শ্বৰীফৰ আমাৰ গুৰুজনা আছে মহান মুৰ্ছিদ, তেখেতৰ নাম হ'ল হজৰত মুৰ্তাজা আলী শ্বাহ চফৱী, আৰু তেখেতৰ সোঁ চাইডে থকা যিটো মাজাৰ তেখেত আমাৰ গুৰুমাতৃ হয়, তেখেতৰ নাম হৈছে হজৰত চুফিয়া বেগম শ্বাহ। মোৰ নাম মহৰুম আলিয়ে হয়, কিন্তু গুৰুজনৰ যিটো আমি মানে সন্মানৰ যিটো আমাৰ টাইটল বা উপাধি সেইটো আমাৰ চফৱী লিখা হয় 1995ৰ আগত। হয়, হয়। আৰু এই বনোৱাটো হৈছে 2012ত আৰম্ভ কৰি 2019ত হয়, হয়। মানে ক্লিয়াৰ হৈছে আৰু ক্লিয়াৰ হৈছে। আমি গোটেইখিনি এতিয়া জানাজত কৰি দিলোঁ, আপোনালোকক কি নাজানে এইটো বিষয়ে আমি কৈ দিলোঁ। এতিয়া মিনি তাজমহল বুলি কয়, সকলোৱে জানে মানে তাজমহল এটা আমাৰ দিল্লীত আছে আৰু এইটো আছে গুৱাহাটীত। আমাৰ চেনেলটো দাদাক বোলে ছাবস্ক্ৰাইব কৰি দিব লাগে, তাকে দেখাই দিছোঁ। খুৰা পিছে আমি গৈ থাকোঁ। হয় হয়, আহিম দিয়ক আকৌ কেতিয়াবা। আহিব, আহিলে মোক ইয়াতে পাব। আৰু মোৰ নাম্বাৰটো লৈ লৈ আপোনাৰ ডুমনি চুকীত ঘৰ। ডুমনি চুকীৰ পৰা 1 কিলোমিটাৰ মানে দক্ষিণে। একে সেইখিনি মই গোটেই আমাৰতো কামবিলাক চব মঙলদৈ এইটো চাব পাৰে মোৰ চেনেলটো দি দিলোঁ। কিবা আছে না ফাংচন আহি আছে বোলে? আহি আছে, জুবিন আহিব। হয় হয়, জুবিন আহিব। দাদা পিছে আহিছোঁ আমি। আচ্ছা। হয় হয়। Call me a god. Call me a god. Call me a god. ফুকনৰ এই মূৰ্তি এইটো লাচিত দিৱসৰ দিনা এটা ডাঙৰ পূজা হয়। আৰু ইফালে এইখন নাও মানে ফুটফুটি, আৰু লগতে আগত মই আকৌ যাবই খুজিছিলোঁ আগত পৰি মল্লো হয় গাইছ এইখন এইয়া গোটাই গুৱাহাটী গাইছ, এয়া লাচিত ঘাট গাইছ এইটো। আৰু গাইছ এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ। মোৰ মুখখন দেখা নাপাব পাৰে গাইছ, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ চাব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুনকৈ আহিছে চেনেলটো কি কৰিব লাগিব জানানে? ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি পাম বুলি গাইছ, এটাও চকৰি দেখা নাই গাইছ। मैं क्या करूं फिर, जॉब छोड़ दूं? and a half hours later. Pressure all over my body, मैं खुद ही को कहने लगा था हर গাইছ কেম্বাকে আহি পালোঁ ঘৰ, আৰু লগতে গাইছ ৰাস্তাত এটা এক্সিডেণ্ট শুনাওঁতে, আৰু এক্সিডেণ্টটো কেনেকুৱাকৈ হ'ল কি হ'ল চবখিনি কৈ আছোঁ। আহি আছোঁ, খপকৈ ব্ৰেক মাৰি দিলোঁ, মানে গাড়ীখন আগত ব্ৰেক মাৰি দিলা, আমি খপকৈ ব্ৰেক মাৰি দিলোঁ। স্কুটি আছিল, স্কুটিত খপকৈ ব্ৰেক মাৰি দিওঁতে গাইছ আগৰ ব্ৰেক মাৰি দিলোঁ। স্কুটিত জানে আপোনালোকৰ শ্লিপ হয়, আৰু ব্ৰেক মাৰি দিওঁতে শ্লিপ খাই আমি পূৰা উল্টি গৈছোঁ। আৰু মোৰ গাইছ একডোখৰ লাগিছে গাইছ, একডোখৰ শুকাইছে গাইছ, অলপ মলম চলম লগাই দিছোঁ, শুকাইছে। ইফালে গাইছ একডোখলা গাইছ অলপমান, আৰু ইফালে আৰু বুকত অলপ দুখ পাইছোঁ, মানে উঠি আছে গাইছ। তথাপিও ভিডিঅ' বনাইছোঁ, আহি উঠি ভিডিঅ' বনাইছোঁ, কিন্তু সেইখিনি গাইছ ভিডিঅ' কৰিব নহ'ল, কাৰণ মাথাটো কাম নকৰা হৈ গৈছে, বি উঠছি। ঘৰত আহিব লাগে গাইছ, ঘৰত আহি আকৌ মাকক কোৱা নাই, চুপচাপ ঘূমি আছোঁ। ৰাতিপুৱা গম পাইছে গাইছ, ৰাতিপুৱা গম পাইছে এক্সিডেণ্ট হোৱা বুলি।